নমস্কাৰ বন্ধুসকল, ৰাজা গোহাঁই ইউটিউব চেনেলত পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে। ব'লক ভগৱানৰ নাম লৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আছোঁ মই ডিব্ৰুগড়ত। ডিব্ৰুগড়ত থকা বহুত দিন হ'ল, কিন্তু ভিডিঅ' এটা আপলোড কৰিছিলোঁ, কিন্তু এতিয়া বহুতেই দিন হৈ গ'ল, প্ৰায় 2-3 মাহমান হ'ল চাগে। তো এই ৱালখনৰ পাছফালে আছে মানে ট্ৰেইন আছে আৰু ট্ৰেইন ষ্টেচনটো আছে। আমি এই ট্ৰেইন ষ্টেচনলৈ যাওঁ। ট্ৰেইন ষ্টেচনটোনো কেনেকুৱা হৈ আছে তাকে চাবলৈ যাওঁ। মানে ধুনীয়া হৈ আছেনে, কেনেকুৱা মানে চাফ চিকুণ নে কেনেকুৱা হৈ আছে তাকে ব'লক চলো। তো খোজকাঢ়ি পাই গ'লোহি। ওচৰতে হয় ট্ৰেইন ষ্টেচনটো, আৰু এইফালে চাওক এখন ব্ৰিটিছৰ দিনীয়া ট্ৰেইন। তো এতিয়া দেখাত লাগিছে যে এখন কয়লা চালিত তেনেকুৱাই মানে। তো এইফালে যাম বুলি ভাবিছিলোঁ, এইফালে মানে তলা মৰা আছে। তো আমি বেলেগ এটা ৰাস্তাত যাব লাগিব, এইফালে কৰি যাব লাগিব। চলো। মই এডোখৰতে মানে দুবাৰমান ঘূৰি থাকিলোঁ, আৰু সেইফালে ৰাস্তাটো ওলাই গ'লোগৈ। সেইফালে যাবলৈ চাইছিলোঁ, ওপৰেদি পাৰ হৈ পিনি, কিন্তু মানুহ আছিলে নাই। সেইকাৰণে নগ'লোঁ। আকৌ মানে বেয়া কামবোৰ কৰাতকৈ নকৰাই ভাল মানে। যোনটো ৰাস্তাই মানে সেইটো শ্বৰ্টকাট নমৰাকৈ যোৱাই ভাল আৰু, নে কি কয়? আৰু এইফালে ধুনীয়াকৈ ৱালত পেইণ্ট কৰি দিছে, চাব দেই কি ধুনীয়াকৈ। ধুনীয়া লাগিছে চাগে দেই। ধুনীয়া কৰিছে মানে, মজা কৰিছে। ধুনীয়াকৈ মানে ধুলীয়া নাচনি পাই গ'লোহি। এই কাউণ্টাৰ ইয়াত টিকেট কটা হয়। আমিতো ক'লেও নাযাওঁ, পৰে ফাইনেলি আমাক বেগ কেইমান দেখাইছোঁ বন্ধুসকল। তো এইফালে মই তিনিবাৰ অহা যোৱা কৰিলোঁ এবাৰ মানে। ভিডিঅ'টো কৰিছোঁ মানে, ভিডিঅ'টো মানে হেৰি হোৱা নাই, টিপেই নাই খোৱা নাই নে কি হৈ আছে কথাটো কৈ আছোঁ, কিন্তু হেৰি হোৱা নাই। তো এইফালে মই এইডোখৰত মানে আহিছিলোঁ, অথনি আহিব নোৱাৰিলোঁ যিহেতু তলা মৰা আছে। তো এইখিনিতে মই এটা কথা কওঁ আপোনালোকৰ মানে শুনি পিনি কথাটো হাঁহিও উঠিব পাৰে। আজিলৈকে মানে মই ট্ৰেইনত উঠি পোৱা নাই। তো উঠিম এদিনাখন। ভাবিছোঁ যে ডিব্ৰুগড়ৰ পৰা মানে শিৱসাগৰ যোৱাখনতে উঠি দিম, আৰু এতিয়া ভিডিঅ' এটা ধুনীয়াকৈ আপলোড হৈ যাব আপোনালোকলৈ। ফাৰ্ষ্ট টাইম মই মানে ট্ৰেইনত গৈ দিম আজি। ভাই পুৰা আন্ধাৰ। ফেন চলি আছে তাত, তাত যিয়ে নহওক। আৰু মই এইফালে সোমাই আহিলোঁ, ইয়াত কোনো নাই। এইফালে যাব পাৰিম নেকি? আন্ধাৰ লাইট চাইট জ্বলাই থৈ দিয়া নাই গাইছ। তো এইফালে মানে হেৰি কৰিছে, ট্ৰেইনখন ধুইছে নে কি কৰিছে। ট্ৰেইনখন মানে চলতেতো বহুত গৰম হৈ যায় ন, মানে অকণমান ঠাণ্ডা কৰি আছে, শীতল কৰি আছে। ঘপককৈ বোলে ট্ৰেইনখন চলি গ'ল, তেতিয়া কি হ'ব বাৰু। এতিয়া মই ইয়াত মানে এনেকৈ তললৈ মুৰকৈ শুইহে দিম আৰু। এইফালেতো কিন্তু এনেও নচলে, ইমান ডোখৰ জেগা আছে নহয়। আৰু এইডাল চক ইমান মানে হেৰি আছে, সেইটো এই নখটো যে দেখিছে, তো মানে কিমান এইটো এখাই যদি যায়, এটা মানে দবাত থাকিয়ে যাব। ৱাও, দিছ ইজ ট্ৰেইন। ট্ৰেইনৰ বাহিৰৰ ফালটো কিমান দেখাম, এতিয়া ভিতৰৰ মানে বস্তুবোৰ কেনেকুৱা মানে, বহা চিটবোৰ আৰু কিছুমান কি ফেচিলিটি আছে মানে, সেইটো অকণমান চাওঁ বোলো আৰু নে কি কয়। আচ্ছা, ফেনৰ চুইচটো ক'ত আছে? ফেনৰ চুইচটো দি দেখোন নাই। তো এতিয়া মই আছোঁ ট্ৰেইনখনৰ ভিতৰত আছোঁ।
শুইয়ে লওঁ। শুব নোৱাৰি টোপনি ধৰি গ'লে এইফালে গৈ পেলাই তিনিচুকীয়াত ওলাইছোগৈ, তেতিয়া কি হ'ব বাৰু? তো এতিয়া মই আপোনালোকক ফেচিলিটিটো দেখাওঁ, মানে কি ফেচিলিটি থাকে। এইপিনে আপোনালোকে এইফালে চেণ্ডেলটো খুলি লৰালৰিত চেণ্ডেলকে পিন্ধি আহিলোঁ ভিডিঅ' বনাম বুলি। আজি মানে পূৰা জোচ এটা উঠি আছিলে ভিডিঅ' বনোৱা। তো এইফালে আপোনালোকে এনেকৈ বস্তু থ'ব পাৰিব, শুইও যাব পাৰিব চাগে। পূৰা ধূলি হৈ আছে, ধূলি নাই। আৰু এইফালে দুটা চিট আছে এনেকৈ। এইটো মানে অকণমান পিছৰ দবাৰটো চাগে। তো এইফালে মানুহ এজন সোমাই আছিলে, মানে মোৰ ভিডিঅ' বনোৱা মানে অশান্তিয়ে পালে নি জানো, কিবা মাৰি লৈছে। সোমাই থাকক, তেতিয়া মানে মই অকণমান ভিডিঅ'টো বনাবলৈ অকণমান ভাল পাওঁ। আৰু এনেকৈ এইফালে আছে দুখন ফেন দি থৈ দিয়া আছে। এইফালে লাইট এটা আছে, আৰু এইফালে এডাল আপোনালোকক এতিয়া মই মেইন বস্তুটো দেখাম, মানে ট্ৰেইনৰ মেইন বস্তু এইটো নাথাকিলে নহ'ব মানে। এইডাল দবাই দিয়ক, এই নখি যাব। কিমান সৰু বস্তু এটা কিমান শক্তি আছে। তো এইফালে ছাবস্ক্ৰাইবাৰজনক লগ পাই গ'লোঁ। ছাবস্ক্ৰাইবটো মাৰি দিলে, নামটো ক'লোঁ। তো এনেকৈ ছাবস্ক্ৰাইবটো মাৰি দিলে ভাল লাগে আৰু, মানে কি কয়, মই অকণমান ভিডিঅ' বনাবলৈ অকণমান ভাল পাওঁ মানে। তো এতিয়া বাজিছে 4টা বাজি গ'ল। তো এতিয়া ঘৰ যাব লাগিব ধুনীয়াকৈ। আৰু ভিডিঅ'টো আজি আপলোড কৰি দিম, প্ৰায় 8:30 9টামানত ভিডিঅ' পূৰা আপলোড হৈ যাব। তো এইফালে আহি গ'ল চিংৰা, এইফালে চব এইফালে দাদা এজন আছে চিনাকি মোৰ, মানে ফ্ৰীকৈ খুৱাম বুলি কৈছে, যিমান খাই অ'কে খুৱাম বুলি কৈছে। তো ঠিক আছে, চিংৰাটো খাই লওঁ নে কি কয়? বন্ধুসকলটো মানে 10 টকাতে ধুনীয়াকৈ পেট যদি আপোনালোকে ভৰাবলৈ বিচাৰে, মানে সৰুকৈ পেটটো ভৰাবলৈ বিচাৰে, তেতিয়া মানে আপোনালোকে চিংৰা এটা খাই দিলে মানে পেট হৈ যাব। বেছিকৈ খাই দিলে কিন্তু পেট পূৰা আপোনাৰ জ্বলা পূৰা কি হ'ব ঠিক নাই। মানুহজন মানে দোকানী যোনজনে চিংৰা বনাইছিলে বেচিছিলে, তেওঁক ক'লোঁ যে মই মানে সেই আপোনাৰ সেই দোকানলৈ ৰেগুলাৰ আহোঁ, মানে কেতিয়াও মানে আহোঁ আৰু, মানে পঠিয়ালে মানে ঘৰৰ পৰা। সেইটো মই সেই বুলি কৈ মানে ছাবস্ক্ৰাইবাৰ এটা বঢ়াই দিলোঁ তেওঁৰ পৰা। প্লেনটো ধুনীয়া আকৌ দেই, ছাবস্ক্ৰাইবাৰ বঢ়োৱা। ঠিক আছে গাইছ, এতিয়া মই ঘৰ পাইছোঁহি আৰু অলপমান বাকী